হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা কালাৰফুল ভিডিঅ'লৈ। আৰু এতিয়া মই ওলাইছোঁ, অকণমান বজাৰৰ পৰা আহোঁ। কিবা কিবি গুলি চুলি নাই, চিলাবলগীয়া কাম আছে, সেইকাৰণে বজাৰলৈ যাওঁ। বজাৰৰ পৰা লৈ আহোঁগৈ সেইকেইটা বস্তু। আৰু ওলাইছোঁ হ'লোৱে আৰু আধা হ'বলৈও হ'ল। ময়ো ৰেডি হ'লোঁ, কাণফুলি পিন্ধিম আৰু ওলাই যাম। আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব। আজি এটা ধুনীয়া ৰেচিপি আছে, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সন্ধিয়া চাই থাকিব ভিডিঅ'টো, তেনেহ'লে অকণমান স্কিপ নকৰে। তেনেহ'লে ব'লক, প্ৰথমবাৰ যদি আহিছে মোৰ চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বজাৰৰ পৰা আহি পালোহি। বজাৰত কি কি কৰিলোঁ সেইটো দেখুৱাই নাথাকিলেও, সন্ধিয়া টাইম হ'ল যিহেতু বহুত উৎপাত হ'ল, সেইকাৰণে এতিয়া জাষ্ট বজাৰৰ পৰা আহি পাইছোঁ। কাপোৰ কানি হ'লোৱে এনে, আৰু বজাৰৰ পৰা আনিছোঁ কি কি দেখুৱাম ব'লক। বেছি হেভি বস্তু নাই, একেবাৰে মোৰ সৰু সুৰা বস্তু আৰু দেখুৱাম। ইয়াত আছে এইবিলাক, এইটো বান্দৰৰ উৎপাতৰ কাৰণে কেপেটা বনাবলৈ আনিছে, কেপেটা দুডাল। তাৰপিছত এইবিলাক গুলি আনিছোঁ, ফলছ আনিছোঁ, গুলি। তাৰপিছত এটা এইটো কি ডৰিমনৰ পাউচ এটা আনিছোঁ সৰু। তাৰপিছত এইটো ৱাও সৰু অনিয়ন চেম্পু, কাৰণ মোৰ চুলিখিনি বহুত সৰিছে বুলি কৈছোঁ, সেইকাৰণে ট্ৰাই কৰিবলৈ সৰু এটা দি পঠিয়াইছে দাদাই। এইটো মিষ্টাৰৰ ক্ৰীম, এয়া মোৰ ফলছ। তাৰপিছত এয়া পুষ্পা হেনা, চুলি একদম অৱস্থা বেয়া হৈ গৈছে। আৰু ইয়াৰ ভিতৰত আছে সৰু সৰু সোণৰ জুৱেলাৰী। কেনেকুৱা লাগিছে? ডিজাইনটো মোৰ ভাল লাগিলে, সেইকাৰণে লৈ আহিলোঁ। আৰু এইযোৰ তাৰপিছত আৰু আনিছোঁ সোণৰ এটা আঙুঠি, গঢ়াবলৈ দিছিলোঁ। কেনেকুৱা লাগিছে ক'ব দেই। সেয়া কেনেকুৱা লাগিছে ডিজাইনটো, জনাব দেই কেনেকুৱা লাগিছে। পিন্ধি দেখাম ৰ'ব। এইয়া ধেমালি কৰিছোঁ দেই, ৰংটোহে সোণালী কিন্তু সোণৰ নহয়। লাগিলে পচন্দ লাগিলে, ভণ্টি এজনীয়ে চাই আছিলে, সেইকাৰণে ময়ো চালোঁ, ভাল লাগিলে। এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ, চাহো খোৱা নাই, চাহ খাই লওঁ। তাৰপিছত আজি এটা ৰেচিপি আছে, টেষ্টি ৰেচিপি, চাই থাকিব অকণমান স্কিপ নকৰাকৈ। তেনে ড্ৰেছটো সলাই লওঁ, আকৌ লগ পাইছোঁ আপোনালোকক। এটা সৰু পনীৰ টেমা লৈছোঁ, এইটো প্ৰায় 200 গ্ৰাম থাকে। আজি ইয়াক অলপ বেলেগ ধৰণে বনাই খাম বুলি ভাবিছোঁ। তাৰ বাবে লৈছোঁ আদা নহৰু আৰু পিঁয়াজ এটা, বিলাহী এটা লৈছোঁ। এইকেইটা ধুই মেলি ৰেডি কৰি লৈছোঁ। আনফালে কেৰাহী পাতিলোঁ, তেল গৰম কৰিবলৈ তেল দিছোঁ পৰিমাণ অনুসৰি। আৰু তেলটো গৰম হোৱালৈকে মই এইখিনি কাটি ল'লোঁ, বিলাহী, পিঁয়াজ আৰু আদা নহৰু কাটি লৈছোঁ টুকুৰা টুকুৰকৈ। আৰু এটা কেঁচা জলকীয়া দিছোঁ, আপোনালোকে আৰু বিচাৰিলে দিব পাৰে, মই কমকৈ দিছোঁ, এটাই দিছোঁ, যিহেতু ইমান জলকীয়া খোৱা নহয়। আৰু তেল গৰম হৈ লোৱাৰ পাছতে আটাইখিনি বিলাহী, পিঁয়াজ আৰু আদা নহৰু আৰু এটা জলকীয়া এতিয়া অলপমান ফ্ৰাই কৰি ল'ম। গেছটো কমাই লৈছোঁ, অলপমান ফ্ৰাই হ'বলৈ দিম ইয়াক। আৰু এইখিনি কমাই থৈছোঁ ফ্ৰাই হওক, তেতিয়ালৈকে মই উলিয়াইছোঁ এখন প্লেটত কেইটামান পাঁচফোৰণ লৈছোঁ, হালধি, ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু অকণমান লৈছোঁ জিৰা। আনফালে যিহেতু গেছটো ল' ফ্লেম কৰি থৈছিলোঁ, এতিয়া লৰাই লৈছোঁ। এইখিনি অলপ অলপ সিজি গৈছে। সিজি যোৱাৰ পিছতে মই ইয়াত যিখিনি প্লেটত উলিয়াই লৈছিলোঁ মছলা, সেইখিনি ইয়াত দি আকৌ ভালকৈ লৰাই ল'ম। অলপ মছলাৰ গোন্ধটো যোৱালৈকে ল' ফ্লেম কৰি অলপমান ভাজি ল'ম এইখিনি। অলপ সময় ভাজি লোৱাৰ পিছতে আটাইখিনি এখন প্লেটত কাঢ়ি লৈছোঁ, কাৰণ এইখিনি ঠাণ্ডা হ'ব লাগিব। সেয়েহে কেৰাহীটোৰ পৰা উঠাই এখন প্লেটত মই বহলাই মেলি দিছোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাত মই এতিয়া মিক্সি জাৰ এটাত ভৰাই লৈছোঁ আটাইখিনি। ভৰাৰ পিছত কেইটামান দিছোঁ ইয়াত, 6টা কাজু লৈছোঁ। কাজুটোৰ কাৰণে এনেও খোৱা নহয়, পাহৰিয়ে থাকোঁ, সেয়েহে ভাবিলোঁ আজি ইয়াতে দি দিওঁ। কাৰণ কিছুমান সৰু ল'ৰা ছোৱালীয়ে নাখায়, সেয়েহে আপোনালোকে দি দিব পাৰে, এনেকৈ হেল্ডিও হ'ব ৰেচিপিটো। আৰু ইয়াৰে মই অকণমান পানী দি দিছোঁ, মই বেলেগ পানী ব্যৱহাৰ কৰা নাই। এই পনীৰ টেমাটোত থকা পানীয়ে অলপ দি মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম।
এতিয়া মোৰ পেষ্টটো হৈ গ'ল দেখিছে এয়া একদম ধুনীয়া এটা পেষ্ট বনি গ'ল গ্ৰেইনটো কৰি লোৱাৰ পিছতে আৰু অকণমানো গোটা নাই ধুনীয়া মিহি হৈছে এইফালে পনীৰখিনি উলিয়াই ল'লোঁ লগতে লৈছোঁ কেইটুকুৰামান আলুখিনি বইল কৰি লৈছোঁ এইখিনি অপশ্যনেল হয় আপোনালোকে দি দিবও পাৰে নিদিলেও একো নাই দিলে মানে অকণমান ডাঠ হ'ব জোলকণ সেয়ে মই আলুখিনি পিটিকি লৈছোঁ এতিয়া আলু দিম আপোনালোকে নিদিলেও কোনো কথা নাই তেনেকৈয়ে বনাব পাৰে চিম্পলকৈ কেৰাহী এতিয়া মই একেখনে ব্যৱহাৰ কৰিছোঁ ইয়াত আকৌ দিছোঁ মই তেলখিনি গৰম হৈ গ'ল হৈ যোৱাৰ পিছত ডালচেনি টুকুৰা লৈছোঁ আৰু লং লৈছোঁ এটা আৰু পাঁচফোৰণ অকণমান দিছোঁ লগতে তেজপাত এটা দি এই পেষ্টখিনি মই ভালকৈ লৰাই সিজাই ল'ম যাতে এই পেষ্টখিনি আচলতে কেঁচা নহয় আচলতে মই এইখিনি ফ্ৰাই কৰি লোৱাই আছিলে সেইকাৰণে অকণমান নিমখ দি এইখিনি অলপ সময় লৰাই সিজাই ল'ম যাতে ইয়াৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ কৰে তেতিয়ালৈকে ইয়াত দিছে ৰঙচুৱা এটা ৰং উঠি ইয়াৰ পৰা তেল বিৰিঙিব লৈছে এতিয়া মই ইয়াত দি দিছোঁ পিটিকি ৰখা আলুখিনি অপশ্যনেল হয় আপোনালোকক জনাইছোৱে যদি দিবলৈ নিবিচাৰে নিদিলেও হ'ব আলু দিলে অকণমান ডাঠ হ'ব জোলকণ যদি বেছি মানুহ থাকে তেনেহ'লে আলুখিনি দি দিব পাৰে একো নাই যদি কম মানুহ হয় আলু নিদিলেও একো নাই আলু দিলে অকণমান জোলখন ডাঠ হ'ব সেয়ে মই আলু অকণমান দি এইখিনি ভালকৈ মিক্সন এটা বনাই আৰু ভালকৈ সিজাই লৈছোঁ এতিয়া মই মিক্সি জাৰটো অলপমান পানী দি এইখিনি ঘূৰাই দিছোঁ এতিয়া মই আৰু অকণমান গৰম পানী ইয়াত ব্যৱহাৰ কৰিম এয়া গৰম পানী দি দিছোঁ গৰম পানী দি অকণমান এইখিনি উতলিবলৈ দিম যিহেতু ইয়াত পানী আৰু ব্যৱহাৰ কৰিলোঁ সেয়েহে নিমখ আৰু অকণমান দি দিছোঁ সোৱাদ অনুসৰি নিমখটো কম নিচিনা লাগিলে আৰু এতিয়া পনীৰখিনি ডাইৰেক্ট দি দিছোঁ আপোনালোকে পনীৰখিনি ফ্ৰাই কৰি ল'বও পাৰে মই ফ্ৰাই কৰি খাই বেয়া পাওঁ সেয়ে মই ফ্ৰাই কৰা নাই ডাইৰেক্ট টেমাৰ পৰা উলিয়াই মই এইখিনিত দি দিছোঁ আৰু এতিয়া ঢাক মাৰি সিজিবলৈ দিলোঁ এয়া আপোনালোকে যিমানটো থিকনেছ বিচাৰে সিমানটো ল'ব পাৰে বেছি জোল বিচাৰিলে জুলীয়া কৰিব পাৰে আৰু শুকান কৰিবলৈ বিচাৰিলে শুকান কৰিব পাৰে মোৰ শুকাই গৈছে যিহেতু আলু দিছিলোঁ সেয়ে এনেকুৱা অলপ লদা টাইপ হৈ গৈছে এইখিনি প্ৰায় হৈয়ে গ'ল বেছি সিজিবই নালাগে পনীৰটো আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব কমেণ্ট বক্সত জনাব দেই কেনেকুৱা পালে ৰেচিপিটো আৰু নতুন যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোককো বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু লাইক কৰিব সেয়া মোৰ ৰেডি হৈ গ'ল আজি ৰাতিৰ পনীৰ ৰেচিপি একদম চিম্পলকৈ বনাইছোঁ কিন্তু খাই বিৰাটেই ভাল লাগিলে আপোনালোকেও এনেকৈ এবাৰ বনাই খাই চাব বুলি আশা কৰিলোঁ আৰু জনাব কমেণ্টত কেনেকুৱা দেখিছে কালাৰটো মইতো ভালেই দেখিছোঁ আৰু তেনেহ'লে দেৰি নকৰি জল্দি এতিয়া ভাত খাওঁ আৰু আজিলৈ গুড নাইট আপোনালোক সকলোকে আজিলৈ এৰিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা কালাৰফুল ভিডিঅ' সৈতে তেতিয়ালৈকে সকলো হেপ্পী থাকিব বাই বাই